আজিৰ প্ৰথমটো খবৰ হৈছে যে আকৌ পুলৱামাত CRPFৰ কনভয়লৈ লক্ষ্য কৰি ID বিস্ফোৰণ সন্ত্ৰাসবাদীৰ। আৰক্ষীৰ ফালৰ পৰা জনোৱা অনুসৰি দেওবাৰে পুৱা 7:40 সংঘটিত হয় এই বিস্ফোৰণ। কিন্তু এই বিস্ফোৰণৰ প্ৰাবল্য কম আছিল। এজন CRPF জোৱানে হাতত আঘাত পাইছে এই বিস্ফোৰণত। জোৱানজনৰ অৱস্থা সুস্থিৰ। উচ্চপদস্থ আৰক্ষী বিষয়াসকল উপস্থিত হৈছে এই ঘটনাস্থলীত। সমগ্ৰ এলেকা ঘেৰাও কৰি ৰাখিছে CRPF বাহিনীয়ে। CRPFৰ এজন বিষয়াই জনায় যে সন্ত্ৰাসবাদীয়ে CRPFৰ বাহিনীক লক্ষ্য কৰি এই বিস্ফোৰণ ঘটায়। 2019ৰ দৰে পুনৰ ভয়ানক আক্ৰমণৰ পৰিকল্পনা আছিল সন্ত্ৰাসবাদীৰ। বোকাখাতত শ শ গাহৰি অচিন ৰোগত মৃত্যু। পোতা ঠাইৰ অভাৱত উটুৱাই দিবলগীয়া হৈছে মৃত গাহৰিবোৰক। কৃষি আৰু পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিত অচিন ৰোগৰ মৃত্যু হৈছে শতাধিক গাহৰি। ইফালে বানপানীত মহকুমাটোৰ বেছিভাগ অঞ্চলে জলমগ্ন হৈ থকাৰ বাবে মৃত গাহৰিবোৰ পুতিবৰ বাবে ঠাইৰ অভাৱত পানীতে উটুৱাই দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে, যাৰ বাবে প্ৰদূষিত হৈ পৰিছে জলমগ্ন অঞ্চলবোৰ। বিশেষকৈ নদীপৰীয়া অঞ্চলবোৰ এতিয়া এক অস্বাস্থ্যকৰ অৱস্থাৰ সৃষ্টি হৈছে। মৃত গাহৰিৰ শৰীৰৰ নমুনা সংগ্ৰহ কৰি গৱেষণালৈ প্ৰেৰণ কৰিছে বোকাখাত মহকুমাৰ পশু চিকিৎসা বিভাগে। সোৱাইন ফিভাৰতে গাহৰিৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে সকলোৱে, যাৰ বাবে পৰিস্থিতি অধিক জটিল হোৱাৰ আশংকা আছে। বোকাখাতত নদীপৰীয়া অঞ্চলত মৃত্যু হোৱা গাহৰিবোৰ নদীৰ বাহনী উটুৱাই দিয়াৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া গাহৰিবোৰো এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। ৰাজ্যত সংঘটিত হৈছে 200 কোটি টকাৰ ভয়ানক বিত্তীয় কেলেংকাৰী। অভিযোগ স্বয়ং শাসকীয় দলৰ নেতাৰ। এই অভিযোগ কৰিছে স্বয়ং বিজেপি দলৰ নেতাই। সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ মমিনুল আৱালৰ মতে সংখ্যালঘু স্বাৰ্থ বৃত্তিৰ নামত অসমত সংঘটিত হৈছে প্ৰায় 200 কোটি টকাৰ ভয়াৱহ বিত্তীয় কেলেংকাৰী। ভুৱা বিল দেখুৱাই ছাত্ৰ-ছাত্ৰীৰ নামত অহা ধন একাংশ বিষয়াই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি 2018-19 আৰু 2019-20 বৰ্ষৰ সংখ্যালঘু ছাত্ৰ-ছাত্ৰীৰ বিত্তীয় ধন সমালাঞ্চে আত্মসাৎ কৰিছে একাংশ শিক্ষা বিষয়াই। আধাৰ কাৰ্ডৰ নামত ৰমৰমীয়া ব্যৱসায়। তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল 3জন যুৱক। তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ অন্তৰ্গত ৰংপুৰ নেপালী গাঁৱত আধাৰ কাৰ্ড বনোৱাৰ নামত ৰাইজৰ আভুৱা ভাৰী ধন সংগ্ৰহ কৰাৰ 3জন যুৱকক বিলবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে ফিলবাৰীৰ বিকাশ চেত্ৰী নামৰ লোকজনৰ ঘৰত ডিগবৈ দীপক চেত্ৰী আৰু কমল খটিৱাৰ নামৰ যুৱক দুজনে গাঁৱৰ ৰাইজৰ মাজত আধাৰ কাৰ্ড উলিয়াই দিয়াৰ নামত প্ৰত্যেকৰ পৰা 500 টকাৰে সংগ্ৰহ কৰি ৰমৰমীয়া ব্যৱসায় চলাই আহিছিল। ফিলবাৰী আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি উক্ত স্থানত উপস্থিত হৈ হাতে লোটে ধৰা পেলালে অবৈধভাৱে আধাৰ কাৰ্ড উলিয়াই 3জনকে আৰু তেওঁলোকৰ পৰা এটা প্ৰিণ্টাৰ, এটা মেচিন আৰু বিভিন্ন নথিপত্ৰৰ লগতে কিছু পৰিমাণৰ টকাও জব্দ কৰে আৰক্ষীয়ে। আৰক্ষীয়ে 3জনকে জেললৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে। লখিমপুৰত নিষিদ্ধ ড্ৰাগছ আৰু নিচাযুক্ত টেবলেটৰ ৰমৰমীয়া বেহা। আৰক্ষীৰ জালত 14টা ড্ৰাগছ মাফিয়া। লখিমপুৰ জিলাৰ হাৰমতি যেন এতিয়া ড্ৰাগছ মাফিয়াৰ বাবে হৈ পৰিছে নিৰাপদ ঘাটি। যোৱা 23 দিন ধৰি লখিমপুৰ আৰক্ষীৰ জালত পৰিল 14টাকৈ ড্ৰাগছ মাফিয়া। ড্ৰাগছ মাফিয়া কেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে হেৰইন, নিচাযুক্ত টেবলেটসহ বহু পৰিমাণৰ নিচাযুক্ত চিৰাপ। উদ্ধাৰ হৈছে প্ৰায় 1,50,000 টকা নগদ ধন। অসম-অৰুণাচল সীমান্তত ড্ৰাগছ মাফিয়াৰ নিৰাপত্তা স্থান হিচাপে চিহ্নিত হৈছে হাৰমতিৰ পাৰ্বত্যবোৰ অঞ্চল। এই অঞ্চলতে বাঁহৰ পাতি ড্ৰাগছ মাফিয়াই সামগ্ৰী যোগান ধৰে সৰবৰাহকাৰীক। এনে নিচাযুক্ত সামগ্ৰী বিক্ৰী হয় অসম-অৰুণাচল সীমান্তৰ বান্দৰদেৱাৰ লগতে অৰুণাচল প্ৰদেশত। শনিবাৰে নিশা লখিমপুৰ আৰক্ষীৰ জালত পৰিল কুখ্যাত মাফিয়া হিৰণ্য দলে। হিৰণ্য দলেৰে হাতত পৰা উদ্ধাৰ হ'ল বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু নগদ ৬৭,০০০ টকা। আৰক্ষীৰ জেৰাত হিৰণ্য দলেই স্বীকাৰ কৰিছে বহু কথা। নিচাযুক্ত সামগ্ৰী সৰবৰাহ হয় মণিপুৰৰ পৰা, পিছত সেয়া গুৱাহাটীৰ পৰা লখিমপুৰ বান্দৰদেৱা হাৰমতিলৈ অনা হয় বুলি তেওঁ স্বীকাৰ কৰিছে।